Okonane omita aminane am poka polpul pet porai kam. Ek gunek, ek gunu, ek gun tini, ek sari gun sari, ek pas, ek sa gun soy, ek hat gun hat, ek kat gunan, ek na gun no, ek do gun da. ভালকে পঢ়ত নহলে আজি পূজা কাপোৰ নানিম আকৌ পূজা কাপোৰ তুমি আজি পূজা কাপোৰ আনিম দিলা আনিমতো নক সেই পূজা ওচৰে পাইছেই নহয় তাকে আনিম আৰু দেতা মোলে এই প্ৰিন্সেছ ফ্ৰক এটা আনিব পাৰিবা নিবা মোৰ যে প্ৰিন্সেছ ফ্ৰক পিন্ধিবলৈ ইমান মন গৈছে আৰু দেতা মই সেই ধুনীয়া চুট এযোৰ আনিবা দেই ই যেন বিয়া চিয়ালে তেতিয়া পিন্ধি যায় যেন এনেকৈ যেন এই টাই এটা যেন থাকে যেন ৰঙা ৰঙৰ টাই এডাল ইমান ভাল লাগে কোলা ৰঙৰ যেন ইমান ভাল লাগে সেনেকুৱা এটা আনিবা দেই সেই সস্তীয়া আনিবা আকৌ দামী আনিবা আয়ো ঈশ্বৰ ক'বলৈ পালোহে একদম এহেঁতৰ লিষ্টখন আৰম্ভ হ'ল আৰু হ'ব আনিম বাৰু যিহকে কয় তাকে আনিম আৰু কোনে পূজা কাপোৰ আনিব বাৰু হয় মা দেউতাই হেনো পূজা কাপোৰ আনিবলৈ যাব তুমিও কিবা এটা আনিবলৈ কোৱা আকৌ তুমি সদায় একেখন গোলপীয়া শাৰী এখনকে পিন্ধি থাকা সেই ভাল শাৰী কেইখনমান আনিবলৈ ক'বা আকৌ দেউতাক আয়ো ঈশ্বৰ পূজা কাপোৰ আনিবলৈ যাবা নি মুখলৈ কোৱাহে নাই ৰাম পূজা কাপোৰ মোকো লাগিব আকৌ কেলৈ নালাগিব আকৌ এই মই সদায় এই একেখন কাপোৰকে তহঁতি ঠিকেই কৈছে মই একেখন সেই শাৰীকে পিন্ধি থাকোঁ গোলপীয়া ৰঙৰ চবেই জানে আমাৰ লতি বুলিলে গোলপীয়া শাৰী পিন্ধা জানি বুলি এই মোলৈ ভাল কেইখনমান শাৰী আনিব দেই দামী ৰাম শাৰী কেইখন বুলি যে কৈছা কেইখন মানে হেৰি মানে কি ধেৰ আনিব নোৱাৰোঁ নহয় কিবা যিকোনো এখন আনিবহে পাৰিম এই বাজেটত মিলাকৈ যেনেকৈ কৈছে মই কেইখনমান আনি দিব হেনো কেইখনমান মানে বহুত পৰি যায় দেখোন সেই এখন আনিম যিকোনো এখনহে আনো যিকোনো হেনো বাজেটত মিলাকৈ কথা চা কিটো কথাবোৰ কয় আৰু দেই মই বাৰু হেৰি বহাগৰ বিহুত খুজিছোঁ নেকি এইবাৰ বহাগৰ বিহুটো এখনো কাপোৰ নিকিনিলোঁ কৃষ্ণ কৃষ্ণ সদায় একেখন ঘৰতো এই গোলপীয়া শাৰীখন সেই বাহিৰলৈ গ'লেও গোলপীয়া শাৰীখন চৰমহে লাগে আৰু পাই নিজকে নক'লেও নোৱাৰো কৃপন বুলিহে ক'লেহে চাজিব আপোনাক গোটেই গাঁৱে যেনে গগৈৰে কিমান কৃপন বুলি ক'লেও বেয়া পায় আকৌ ইফালে শাৰী এখনো আনি নিদিয়ে কেনেকুৱা মানে হয় আয়ো ঈশ্বৰ সেনেকৈ নক'বা দেই কৃপন বুলি মই বাৰু কি লাগ বুলিলে চববোৰ আনি দিছোঁ মানে মই কি ক'ম আৰু কৃষ্ণ কৃষ্ণ কোনেও মই নিজে আজিলৈকে পূজা বুলি কাপোৰ এটা কিনি পোৱা নাই এইবাৰ তাকে ভাবিছিলোঁ কিনিম বুলি নাই তোমাৰ পৰাও নহ'ব তোমাক শাৰী এগালমান আনি দিলে মোৰনো ক'ত কিনা হ'ব নিজলৈ চোলা এই নীলা এই বগা ধুতিখন আৰু নীলা কুৰ্তাটো পিন্ধিয়ে মোৰ আৰু জীৱন যাপন হ'ব উপায় নাই আৰু দেই থাক বৰ একেবাৰে নিজে আকৌ মই কিবা আপোনাক এই সূতাই গামোচা বৈ দিয়া নাই নি সেইবোৰ কি সেইবোৰ কি সেয়ে মই কি বুলি কয় 500,000 টকীয়া গামোচা বৈ দিছোঁ ডাঙৰ ফুল হেৰি বাচি পেলাই সেইবোৰ কি কিহৰ আকৌ একেবাৰে সেই আৰু কুৰ্তা চুৰ্তা আনে হেনো আপুনি জানে নাই মাইকী মানে কিমান খৰচ মই লোকে হেৰি মোক গোটৰ মিটিখন লাজেই পাওঁ একেবাৰে সেই আমুকি হেৰি কি বুলি কয় মাৰ্বল গুটিহঁতে ইমান ধুনীয়া কাপোৰ পিন্ধিছোঁ কৃষ্ণ হিংসাই লাগি যায় আৰু মোক সদায় ইমান ইপিং কৰে বুলিব সেই মালতী বাইদেউ হেৰি সদায় গোলপীয়া শাৰীখনকে পিন্ধে বোলে গোটৰ মিটিঙলৈ সেইবুলিহে কয় এইবাৰ কিন্তু মই এইবোৰ একো নুশুনো মোক হেৰি শাৰী কেইখনমান লাগিবই কমেও 5খনমান লাগিব আজি পকেট খালী হ'ব যেন পাইছোঁ আৰু দেই পূজা বুলি দেতা হেৰি কি বুলি কয় পূজালৈ দেখোন হেৰি 7দিনমানহে আছে তুমি হেৰি আকৌ আমাক সেই পূজালৈ সেই পূজা চাবলৈ নিবা নাই সেই পূজাত কিন্তু মোক আকৌ ঢেৰ খেলা বস্তু লাগিব আকৌ হেৰি লাগিব কি বুলি কয় এই দীঘল যেন এই মোৰ তোমাৰ হাততকৈও দীঘল বন্দুক এটা লাগিব সেই বন্দুকটোৱে যাতে মানুহক গুলিয়ালে যেন পাৰফেক্ট গুলিয়াই যায় মই যেন সেই দুটা তিনিটা বন্দুক কিনিম আৰু সেই ৰিম'ট কণ্ট্ৰল কাৰ এখন লাগিব আকৌ আৰু দেতা মোক কিনে লিপষ্টিক লাগিব সেই লিকুইড যেন লিপষ্টিকটো বহুত দেৰিলৈকে যেন থাকে মেট লিপষ্টিকটো লেকমি সেইটো লাগিব আৰু হেৰি কি বুলি কয় হেৰি বাৰ্বি ডল লাগিব বাৰ্বি ডল মোৰ লগা সেই ৰুণজনতে ইমান কিনিছে বাৰ্বি ডলবোৰ এতিয়াৰ পৰা কিনিছে আকৌ পূজাত কিনিবলৈ আছে মোৰহে নাই এটাও মই কিন্তু এবাৰ পূজাত কিনিম আৰু ঢেৰ বস্তু কিনিম ৰাম তহঁতক পূজাৰ কাপোৰো লাগে আকৌ পুতলা দৰকাৰী অযথা খৰচবোৰ লাগে একেবাৰে মই বাৰু অকলে কিনো কৰিম হয় এইফালে হেৰি দৰমহাটো পোৱাই নাই আকৌ বোলে হেৰি দৰমহাটো পোৱাই নাই দৰমহা মেছেজটোও নাহে কিখনো হৈছে ভাল বুলি বোলো নিজে উপজাচি তহঁতক ক'লোঁ বোলো সেই পূজা কাপোৰ কিনোগৈ নাই তেহেঁতৰ লিষ্টবোৰ আৰম্ভ হৈ গ'ল আৰু উপায় নাই আৰু দেই এই যিকোনো এটাহে হ'ব কিন্তু পূজা কাপোৰ লাগে নাই পুতলা লাগে দেউতাই আমাৰ কাপোৰ কিনি দিয়ে পুতলাও কিনিম দে মই মাক কৈ দিম তাক কৈ দিম
বেটাল দাবাই বল মাক কৈ দিওঁ আৰু আইতাকো কৈ দিওঁ আমাক দেউতাই কাপোৰ কিনি দিয়ে পুতলাও কিনি দিয়ে বল 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 এই পূজা বোলা বস্তুটোনো কেলৈ আহে ল'ৰা ছোৱালীবোৰ একদম মুঠতে ডিমাণ্ডবোৰ বাঢ়ি যায় আৰু পূজা বিহু সেইবোৰ আহিলে মানে উৎসৱবোৰ আহিলে মানে একদম আমাৰ নিচিনা মানুহবোৰ একদম পকেট খালী হৈ যায় উপায় নাই আৰু দেখিছেনে ল'ৰা ছোৱালীকেইটা কিতাপ ফলিয়াই গুচি গ'ল এইবাৰ মানে আইতাক আৰু মাককো লৈ আনিলে উফ ৰাম এতিয়া শুনিব লাগিব কথা কেইটামান কিনো শুনিলে চাচুমা হা কি শুনিলে কি পূজা কাপোৰৰ কথা নি সেনেক পাই কিবা এটা শুনিলোঁ আৰু পুতলাৰ কথা শুনিলোঁ হা এইবাৰ কি শুনিছোঁ মই ল'ৰা ছোৱালীকেইটাক পুতলা মানে আনিব কাৰণে সাহস নাই মই মোৰ ছোৱালীজনী জীৱনটোহে ধ্বংস কৰিলোঁ তোমালৈ দি পেলানি আইঅ ঈশ্বৰ সাধাৰণ পুতলা আৰু কাপোৰ দুটামানৰ কাৰণে সেই কি বুলি কয় জীৱনটোহে ধ্বংস কৰা হয় নি তেনেহ'লে কি সেই ল'ৰা ছোৱালী দুটা বোলো সেই পূজালে বুলি সেই কি বুলি কয় পুতলা দুটামান সেই কিনি দিয়ে এইবোৰ কেনেকুৱা বাপেক লোকৰ বাপেকবোৰ দেখিছানে কি সেই কি বুলি কয় ল'ৰা ছোৱালীকেইটা পুতলা খুজিলে পুতলা দিয়ে আমাৰ জোৱাটোহে কেনেকুৱা জানো জোৱাটো একদম বৰ কি পায় পইচাবোৰনো কি কৰিবা উয়ে খাই শেষ কৰিব দেখোন কেতিয়া পাবা বস্তুটো পাই দেখিছনে আইতা সঁচাকৈ মোকো আজিলৈকে সেই শাৰী বেছিকৈ আনিয়ে দিয়া পোৱা নাই মোৰ এই গোলপীয়া শাৰীখন আৰু ফাটি চাটি শেষ হৈছেগৈ আৰু কেনেকৈনো পিন্ধিম আৰু হয় নাই বাৰু ভাবচোন আইতা কচোন ক মোলৈ এই কেইখনমান শাৰী আনিবলৈ নুশুনে বাৰু একেবাৰে মালতীলৈ এই শাৰী কেইখনমান আনি দিবা নহ'লে কিন্তু মোতকৈ বেয়া কৰি নাবা আৰু মোলৈও এখন শাৰী আনিবা মোলৈ বাৰু বেছিকৈ নানিলে হ'ব বহিবা ন ওলাই নাযাওঁ সেইটো কাৰণে এখন শাৰী আনি ল'ব বগা দেই জোৱাই আৰু মোৰ এই নীলা শাৰীখনেই যি দিলে দিলে আৰু তাৰপৰা জোৱাই পৰা একো কাপোৰ চাপোৰ পোৱা নাই আৰু মানুহে সুধিলে লাজে পাওঁ এই জোৱাই আপোনাক কি দিছে এটা বিহুত নাই মই মুখখন বন্ধ কৰি দিয়া হয় আৰু উপায় নাই আৰু আইঅ ঈশ্বৰ প্ৰথমতে ল'ৰা ছোৱালী দুটাই বস্তু ডিমাণ্ড কৰিলে তাৰপৰা সেই ঘৈণীয়ে তাৰপৰা আকৌ চচুমাই হেৰি সুধিলে এতিয়া হেৰি ডিমাণ্ড দিছে সেই শাৰী এখন আনিবলৈ ৰাম ৰাম আজি দেখোন পকেটটো খালী হ'ব যেন পাইছোঁ আৰু এই পইচা কেইটামান সাঁচি থৈছিলোঁ নাই সেইকেইটাও যাব যেনহে পাইছোঁ ইফালে আকৌ দৰমহাটোও সোমোৱা নাই কি যে কৰোঁ পিছে ক'লে কি যে হ'ব মোৰ দৰমহা সোমোৱা নাই আকৌ সোমোৱা নাই সেইবোৰ সেই ডাইলগটো কত বছৰৰ পৰা এই মই এইখন ঘৰত যেতিয়াৰ পৰা থাকিবলৈ লৈছোঁ তেতিয়াৰ পৰা শুনি আছোঁ দৰমহা সোমোৱা নাই তোমাৰো দৰমহা সোমাই কেতিয়া হয় দৰমহানো সোমাই কেতিয়া ইমানো অদৰকাৰী চাকৰি নে দৰমহা যে নোসোমাই ৰাম হ'ব ইমানকৈ হেৰি কণ্ডলখন লগাব নালাগে ওচৰ পাজৰ মানুহে শুনিলে কি বুলি ভাবিব বৰকৈ কিপন শব্দটো নুলিয়াব আৰু দৰমহা সোমোৱা নাইতো বৰকৈ সেইবোৰ শব্দ নুলিয়াবচোন ওচৰৰ মানুহে শুনিলে কি বুলি ভাবিব হ'ব আনি দিম বাৰু আইতা তুমি বেষ্ট আইতা তুমি দেউতাক মান্তিক কৰিয়েই দিলা আৰু তুমি সঁচাকৈ ইমান বুদ্ধি ইমান ধুনীয়া ভাষাবোৰ কৈছা একদম দেউতাই মান্তি হ'বলগীয়া হৈ গ'লা মই যিহে কথা শুনালে একদম গান ধৰি গ'ল কৈছে পিছত থাকলৈকে আহিব থাকোঁতে আকৌ ময়ো শাৰী এখন পাম আৰু আইতা হেল্ল' বন্ধুসকল এই আজি প্ৰথম মই এই জোৱাই কেনেকৈ কৈছোঁ সেইকাৰণে একদম গান ধৰি গ'ল যেন পাইছোঁ এই আপোনালোকে বাৰু পূজা কাপোৰ কিনিছে নাই বাৰু ক'বচোন আমাৰ বৰ কষ্ট হয় আৰু পূজা কাপোৰ হেৰি আনিবলৈ ক'বলৈ নহ'লে আকৌ আমাৰ কথা নুশুনাই নহয় নিজে চাকৰিটো কৈছে বুলি নিজৰ মতেহে আনে চব বস্তু পাই খঙেই উঠি যায় পিছে আজি বাৰু এই খণ্ডৰ চাই কেনে লাগিলে ক'বচোন দেই আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাৰু আহোঁ দিয়ক